মই প্ৰিয়ংকাৰ মোৰ চেনেল প্ৰিয়ংকাজ গ্লোবলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকক জনাওঁ যে যোৱা 9 নৱেম্বৰত মোৰ চেনেলটো মনিটাইজেশ্যন হ'ল। এইটো মোৰ বাবে এটা বহুত ডাঙৰ ভাল খবৰ আৰু আপোনালোকৰ বাবেও হয়তো যিসকলে মোক সাপোৰ্ট কৰি আহিছে ইমান দিনে আপোনালোকক ধন্যবাদ। এই সকলোবোৰ আপোনালোকৰ বাবেই সম্ভৱ হৈছে। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটোক এনেদৰে সদায় যাতে মৰম দি যায়। আপোনালোকে ভাবিছে চাগে মইনো হাজিকাছি এতিয়া কিয় আছো মই যাবলৈ ওলাইছো লিডু মাৰ্ঘেৰিটালৈ। মই যিমান পাৰো দেখাবলৈ যত্ন কৰিম চাই থাকিব মোৰ ভিডিঅ'টো। লিডুলৈ হাজবেণ্ড শহুৰ দেউতা শাহু মা আৰু মোৰ মাও আহিছে। চাহ বাগানবোৰ যে দেখিলে ইমান ভাল লাগে নহয়। এতিয়া এইখন পাইছোহি আমি নেপকো দলং। এইখন বহুত পুৰণা দলং হয়। আৰু এইফালে যে দেখিছে এইটো টিপামফাকে বৌদ্ধ বিহাৰ। মই আগতে আপোনালোকক নামফাকে বৌদ্ধ বিহাৰ দেখাইছিলোঁ। এইটো বৌদ্ধসকলৰ এটা উপাসনা কৰা স্থান হয়। বহুত ধুনীয়া হয় ইয়াৰ পৰিৱেশটো। এইখন হৈছে লক্ষীপথাৰ। এই লক্ষীপথাৰখন পাৰ হৈয়ে আমি পাম দিহিং পাটকাই অভয়াৰণ্য। এতিয়া আমি আছো দুলীয়াজান ডিগবৈ ৰোডত আৰু অলপমান গৈ আমি পামগৈ দিহিং পাটকাই অভয়াৰণ্য, যিখনৰ নাম হয়তো সকলোৱে শুনিছে। আৰু আপোনালোকক মই দেখাই যাম দিহিং পাটকাই অভয়াৰণ্যখনো। চাই থাকিব। আমি দিহিং পাটকাই অভয়াৰণ্য পাইছোহি। এখন সাইনবোৰ্ড মৰা আছে, তেন্তে চাই থাককচোন, দেখাই যাম সকলোবোৰ আপোনালোকক। আমি এতিয়া দিহিং পাটকাই অভয়াৰণ্যৰ মাজে মাজে আহি আছোঁ। দুয়োফালে বহুত ঘন জংঘল। এইখন অভয়াৰণ্য হাতী আৰু বিভিন্ন পক্ষীৰ বাবে বিখ্যাত। আমিও বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ মাত শুনিবলৈ পাইছিলোঁ। তাৰে এটা ভিডিঅ' কৰি থৈছিলোঁ, আপোনালোকেও শুনকচোন। শুনিছেনে বাৰু চৰাইজনীৰ মাত? কি ধুনীয়াকৈ মাতি আছে। সঁচাই কি যে এক শান্ত পৰিৱেশ, কোলাহলৰ পৰা মুক্ত। আমি আটাইকেইজন আহি আছোঁ জংঘলৰ মাজে মাজে। দিহিং পাটকাই অভয়াৰণ্যৰ মাজৰ এই পথটোৰে ডিগবৈ দুলীয়াজানলৈ যাব পাৰি। দুয়োফালে সেউজীয়া, বহুত ভাল লাগিছে আমাৰ আহি।
চাওকচোন গছবোৰ কিমান ধুনীয়া লাগিছে। মই এই দৃশ্য দেখি নৰৈ নোৱাৰিলোঁ। গাড়ীখন ৰখাই মই নামি আহিলোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ অলপ। আমি মাৰ্ঘেৰিটা পাবৰ হৈছে আৰু আমি খুৰাহঁতৰ ঘৰলৈ যাম এতিয়া। আছোঁ আমি মাৰ্ঘেৰিটা খুৰাহঁতৰ ঘৰত আৰু খুৰীৰ এখন ধুনীয়া ফুলনি আছে। আপোনালোকক মই সেই ফুলনিখন দেখাওঁ, চাওকচোন। এইবোৰ চাওকচোন খুৰীয়ে কিমান ফুল কৰিছে। এইখন হৈছে গোলাপ ফুলৰ বাগিচা। ধুনীয়াকৈ গোলাপবোৰ ফুলি আছে। এতিয়া সন্ধিয়া আমি ওলাই আহিছোঁ মাৰ্ঘেৰিটাৰ পৰা ডিগবৈলৈ। আজি দেৱালী, এতিয়া ডিগবৈ টাউনখন পোহৰেৰে ভৰি আছে। চাওকচোন আপোনালোকে।
এইখনেই হৈছে পোহৰেৰে জিলিকি থকা ডিগবৈ টাউন। আপোনালোকে মোৰ ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। মই লিডু যাম আৰু লিডুৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। চাই থাকিব মোৰ চেনেলটো। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।